মৰিলো হেতেন দাম কৰা মানুহ এনেকৈ আপোনালোকে কি কৰি আছে অকণমান মোৰ দৰ্শকবৃন্দক বুজাই কৈ দিয়কচোন আমি কেঁচুসাৰ প্ৰস্তুত কৰিছোঁ পোকে নাখায় আৰু এইটো দিলে কিমান ধুনীয়া কৈছে বাইদেউগৰাকী কিমান ধুনীয়াকৈ কৈ আছে এইফালৰ পৰা মানুহ আহিছে দেই মই দেখুৱাই আছো হেল্ল' অসমবাসীৰা ইজ নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰাপ্তি কুইন মই ৰাস্তাত ফুৰিবলৈ আহিছোঁ গৰমৰ দিনত আবেলি ফুৰি বিৰাট ভাল লাগে আশা কৰোঁ আপোনালোক সকলোৰে ভালেই চাগে আমাৰো ভালেই হাই কৈ দিয়া হাই কৈ দিয়া ফালে মানুহ গোট খাইছে যাওঁ ব'লাচোন তাত কি হৈ আছে জানো এই ছাগলী পোৱালিকেইটা কিমান ধুনীয়াকৈ ঘূৰি ফুৰি আছে ৰাস্তাত বগীয়া আমাৰ গাঁৱত বাৰিষা পূৰা হৈছে পানী বাঢ়িছে আমাৰ গাঁৱত পানী এফালে পানী পানীয়ে পানী 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 নমা এইটো পানী যা পানী পানী এইটো যা এইফালে ৰাস্তা পানী পানীয়ে পানী পানী চবতে পানীও আমাৰ গাঁৱত এফালেও পানী কিমান দাম কৈছে ইমান সস্তা ওচৰে পাজৰে মানুহ গাঁৱলীয়া মানুহৰ কাৰণে অকণমান সস্তাও কৰি দিওঁ খোৱাই যায় পালাপা তুমিও ভৰাই লোৱা 10টা মান কিন্তু এটা কথা শুনক 10 টকা 7টা দিছোঁ 20 টকা হ'লে তোমাৰ 15টা হ'ব অকণমানিচোন কেলে এতিয়া ভিতৰত ঘূৰাই দিবলৈ নহ'লে 10 টকাৰে লওঁ নহয় 10 টকা 7টা 20 টকালে এটা ফ্ৰী দিম 15টা দিম মোক কাষ্টমাৰটো লাগক 10 টকাত কিমান 7টা ইমান সস্তাকে দিছে পঠিয়াই দিব নি বাৰু আকৌ জেল কাৰাগাৰ নেমু বেপাৰী মই নেমু আজি ছাৰ সস্তা যদি ৰস বেছি আছে নেমু ঠিক আছে আকৌ ল'ম দেই ঠিক আছে কৈ দিব গোটাই এগুইত মই এটা দিম পইচা পালোঁ এটা দিম পইচা পালোঁ ৰাইজে মই বনোৱা চৰবত খাইছে দেই কেনেকুৱা পালে চৰবত খাই কেনেকুৱা মজা লাগিছে চৰবতটো খাই ভাল লাগিলে নে কাক দেখুৱাইছে মই নাজানো নহয় এই ছোৱালীজনী আমনি কৰি থকাৰ কাৰণে ফুৰিবলৈ ওলাই আহিছিলোঁ তাৰপিছত এইফালে কি মানুহে গোট খাইছে কিবা হ'ল নেকি বুলি আহোঁতেহে দেখিছোঁ আপোনালোকৰ দুখ দেখি বনাই খোৱালোঁ আৰু আপোনালোকে ভাবিছে চাগে চেহেৰা কেলৈ ওলোৱা নাই দেখুওৱা নাই বুলি সকলো মানুহে ফটো ধৰি বা ভিডিঅ'ত ওলাই বেয়া পায় নহয় সেয়া আৰু মই এডোখৰকৈ দেখালোঁ আৰু তেওঁলোকৰ অমান্তিকটো মই দেখাব নোৱাৰোঁ ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব কি হৈ আছে কিনো কৰি আছে এওঁলোকে মই আপোনালোকক সকলো কথা কৈ আছোঁ ভৰ্তি হোৱালৈকে ভিডিঅ' কৰি আছোঁ ইয়াৰ কঁকাল বিষাইছে নি কঁকাল বিষাইছে নি পুনচাং স্বয়ংসেৱী আত্মসহায়ক গোটৰ মহিলাসকলক স্বাৱলম্বিতাৰ কাৰণে জৈৱিক সাৰ কেনেকৈ প্ৰস্তুত কৰা হয় বন্ধন বিকাশ কেন্দ্ৰৰ পৰা ট্ৰেইনিং মাষ্টাৰে প্ৰশিক্ষণ দিয়া হৈছিলে ট্ৰেইনিং মাষ্টাৰৰ প্ৰশিক্ষণ মৰ্মে গছৰ পাত শাক পাচলিৰ বাকলি পানীৰ পৰা মেটেকা উঠাই ডাষ্টবিন বা কণ্টেইনাৰত দমাই থৈছিল তাৰ পৰা উলিয়াই ইয়াত ভৰাই আছে শুনো আহক এওঁলোকৰ মুখৰ পৰা কিনো কৰি আছে মৰিলো হেতেন দাম কৰা মানুহ এনেকৈ আপোনালোকে কি কৰি আছে অকণমান মোৰ দৰ্শকবৃন্দক বুজাই কৈ দিয়কচোন আমি কেঁচুসাৰ প্ৰস্তুত কৰিছোঁ আমি কেঁচুসাৰ প্ৰস্তুত কৰিছোঁ নামলগড় ভগা গাঁও বন্ধন বিকাশ কেন্দ্ৰৰ পৰা আমি কেঁচুসাৰ প্ৰস্তুত কৰিছোঁ প্ৰস্তুত কৰা 6 মাহ হ'ল আমি বানপানী অহাৰ কাৰণে ছাঁলৈ উঠাই দিছোঁ তাৰপিছত প্ৰথমতে প্ৰস্তুত কৰোঁতে আমি মেটেকা দিছোঁ তলত তাৰপিছত দিছোঁ গোবৰ সাৰ
তাৰপিছত ওপৰতে বিভিন্ন ধৰণৰ শাক পাচলিৰ বাকলি সেইবোৰ দি দিয়া থাকিব হয়। মানে দি থাকিব লাগে দি থাকিব পানী লাগে অকণমান মাজে মাজে দিব লাগে তেতিয়া কেঁচু সাৰ কেঁচু প্ৰস্তুত ক'ৰ হয়। পৰা আনিছে কেঁচু আমি আমাৰ ট্ৰেইনিং মাষ্টাৰে আনিছিলে ট্ৰেইনিং মাষ্টাৰৰ পৰা আমি কিনি লৈছোঁ এনেকুৱা আপোনালোক নিজৰ ঘৰলৈ প্ৰস্তুত কৰিছেনে নে ব্যৱসায় ভিত্তিক বিক্ৰী আমি কৰিব এইটো কিনিবলৈ পালে ব্যৱসায়ৰ কাৰণেও প্ৰস্তুত কৰিছোঁ ঘৰতো ব্যৱহাৰ কৰিম কেনেকৈ কৰিম কি হিচাপত বিক্ৰী কৰিব কেজি হিচাপত আমি সাৰটো বিক্ৰী কৰোঁ কেজি 30 টকা আপোনালোকৰ আত্মসহায়ক গোটৰ নামটো কৈ দিয়কচোন আমাৰ আত্মসহায়ক নহয় সেইটো হেৰিয়ে হয় বন্ধন বিকাশ কেন্দ্ৰ নামল গৰ্ভগা আপোনালোকৰ কেইজন সদস্যই এইটো প্ৰস্তুত কৰিছে আমাৰ এতিয়া বৰ্তমান বেছি নাই প্ৰথম প্ৰস্তুত কৰোঁতে আমাৰ গোটৰ 30জনীমান আছিলে এতিয়া আমি কেইগৰাকীমান ওপৰৰ পৰা আনিছোঁ তলৰ যিটো প্ৰস্তুত কৰা আছিলে তাৰ পৰা আপোনাৰ নামটো কৈ দিয়কচোন মোৰ নামটো পৰিণীতা দাৰিৰেগৰ আপোনাৰ আপোনাৰ কবিতা মিলিদাৰ আৰু ইয়াৰ নামটো কৈ দিয়ক নিকুঞ্জ দাৰিক সকলোৱে মিলি এইটো প্ৰস্তুত কৰিছে আপোনালোকৰ যদি প্ৰয়োজন হৈছে কমেণ্ট কৰি জনাব কেনেকুৱা পালে কিমান পেকেটত 30 টকা 1 কেজি কিবা হেৰি আলু চালু ৰুলে তাত দিব পাৰি চবতে কৰিব পাৰে এইটো ব্যৱহাৰ কৰিব পাৰে আলু খেতি পথাৰটো কৰিব পাৰে নহৰু নহৰুটো দিব পাৰে তেতিয়া জলকীয়াটো দিব পাৰে। পোকে নাখায় আৰু এইটো দিলে ইমান ধুনীয়া কৈছে বাইদেউ গৰাকী কিমান ধুনীয়াকে কৈ আছে এইফালৰ পৰা মানুহ হাঁহিছে দেই মই দেখুৱাই আছো এই দুগৰাকী হাঁহি আছে এইফালে হাঁহি আছে আৰু ইয়াৰ ওপৰত টিঙো দিয়া হ'ব তাৰপিছত কেইদিন লাগিব এইটো প্ৰস্তুত কৰি কিবা সাৰলৈ থৈ দিব লাগিব 2-3 মাহ পিছতে আৰু ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ পিছৰ পৰা তাৰপিছত কেঁচুটো আকৌ হেৰি উলিয়াবগৈ লাগিব উলিয়াব নালাগে যদি হেৰি কৰিব পাৰে তেতিয়া সঁচলৈ তেওঁতে ৰাখিব পাৰিব আৰু ঠিক আছে বাৰু ধন্যবাদ থাকিল দেই থেংক ইউ মোৰ চৰবতটো খাই কেনেকৈ পালে মজা পালে ন ঠিক আছে মোৰ ভিডিঅ'টো চাই থকা প্ৰিয় দৰ্শক আপোনালোকৰ নিজৰ ঘৰত এনেকুৱাকৈ প্ৰস্তুত কৰি বাৰীত শাক পাচলিত আৰু খেতি পথাৰত ব্যৱহাৰ কৰিব পাৰিব প্ৰস্তুত কৰি ব্যৱহাৰ কৰি চাবচোন ইয়াৰ পৰা লাভৱান বহুত আছে বজাৰৰ পৰা পইচা খৰচ কৰি ৰাসায়নিক সাৰ কিনিব লগাও নহ'ব আপোনাৰ মাটিও প্ৰদূষণ নহ'ব বিক্ৰী কৰিও 2-এটকা পইচা ইনকাম কৰিব পাৰিব মোৰ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ অকণমান হ'লেও উপকৃত হৈছে এনেকুৱা ভিডিঅ' আৰু পাবলৈ আপোনালোকৰ মৰম আশীৰ্বাদ বহুত প্ৰয়োজন গতিকে পলম নকৰি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো আপোনালোকৰ যদিহে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নেপাহৰিব ধন্যবাদ থাকিল জয় আই অসম